যাদুকৰী বাদাম। ৰঘু নিজৰ আইতাৰ লগত এটা সৰু গাঁৱত বাস কৰিছিল। আইতা পৰিশ্ৰম কৰি অলপ কিবা ৰোজগাৰ কৰি নিজৰ আৰু ৰঘুৰ জীৱন নিৰ্বাহন কৰিছিল। ৰঘু ওচৰৰে এটা স্কুলত পঢ়িছিল। আৰে ৰঘু, উঠি কিবা খাই লোৱা, স্কুল যোৱাৰ বাবে সাজু হৈ যোৱা। মোৰ কামত যাব লাগিব আৰু তুমি এতিয়াও শুই আছা? আইতা, আজি মই স্কুললৈ নাযাওঁ। আজি স্কুলত টিচাৰে নতুন ফাইল আনিবলৈ কৈছিল। মোৰ ওচৰত পইচা নাই। মই যদি ফাইল লৈ নাযাওঁ তেনেহ'লে মোক ক্লাছৰুমৰ বাহিৰতে থিয় হৈ থাকিব লাগিব। তুমি কালি কিয় কোৱা নাছিলা? মই ক'বাৰ পৰা পইচাৰ ব্যৱস্থা কৰি আছো। আপুনি ক'ৰ পৰা ব্যৱস্থা কৰিব? আমাৰ ওচৰত খোৱাৰ বাবেও পইচা নাই। আচ্ছা, তুমি ৰেডি হোৱা, মই এতিয়াই আহি আছো। আইতা নিজৰ বাকচৰ পৰা 20 টকা ওলালে আৰু তাক ধৰাই দিলে। এয়া লোৱা, পইচা লৈ যোৱা আৰু ফাইল কিনি পেলাই স্কুললৈ গুচি যাবা। শুন, মই ইমান পৰিশ্ৰম এয়া বাবে কৰোঁ যে তুমি পঢ়া শুনা কৰি যেতিয়া ডাঙৰ মানুহ হৈ যাবা, মোৰ যোৱাৰ পিছত তোমাৰ কি হ'ব এয়া ভাবি ৰাতি টোপনি নাহে। আইতা, তুমি চিন্তা নকৰিবা। মই তোমাক ডাঙৰ মানুহ হৈ নিশ্চয় দেখাম। তোমাৰ ইমান পৰিশ্ৰম কেতিয়াও বিফল নাযায়। তেতিয়াই তেওঁলোকৰ ওচৰলৈ থকা ৰমিয়া নামৰ এজনী ছোৱালী তালৈ আহি গ'ল। ৰমিয়া যিকোনো সময়ত আহি গৈছিল। খুৰী, অলপমান একাহী চেনি দি দিয়া। মায়ে কৈছে। ৰঘু বাটত 10 টকা দি ফাইল কিনি ল'লে। এতিয়া সি অলপমানে আগুৱাই গৈছিল কি সি বাটত এজন বয়সস্থ মানুহক বহুত বস্তু বেচি থকা দেখা পালে। সি ঠেলাৰ ওচৰলৈ গৈ পালে। ৰঘু গোটেই বস্তুক চুই চুই চাই আছিল। কি ল'বা শুন? সকলো বস্তু ইমান ভাল হয় যে ভাবি আছো কি লওঁ আৰু কি নলওঁ। কিমান পইচা আছে তোমাৰ ওচৰত? বাছ এয়াই আছে মোৰ ওচৰত। তুমি স্কুললৈ যোৱা না? লোৱা, এয়া বাদাম লৈ লোৱা। এইবোৰ নিজৰ গাৰুৰ তলত থৈ দিবা। পুৱাই পুৱাই এডাল বাদাম খাই ল'বা। ইয়াৰ বাবে তোমাৰ মন স্থিৰ হৈ যাব আৰু ভালদৰে পঢ়া শুনা কৰিব পাৰিবা। সঁচা? হয় দিয়া, সঁচা। ঠেলাৰ মানুহজনে বাদামবোৰক এটা সৰু মোনাত থৈ তাক দি দিলে। স্কুলৰ পৰা উভতি আহি সি তৎক্ষণাত বাদামৰ মোনাটো পূজা ঘৰত থৈ দিলে আৰু ক'লে, হে ভগৱান, বাদামবোৰক যেনেকুৱাই সেই মানুহজন কৈছিলে তেনেকুৱাই কৰি দিবা। ৰঘু, কিছু পইচা বাচিছিলে নেকি? হয় আইতা, ফাইল কিনি লৈছো আৰু যি পইচা বাচিছিল সেয়া দি বাদাম কিনি ললো। বাদামৰ কি কৰিমনো? আইতা, সেই ঠেলাৰ মানুহজন কৈছিলে কি এই বাদামবোৰক নিজৰ গাৰুৰ তলত থৈ দিবা আৰু পুৱাই পুৱাই যদি এডাল বাদাম খাই লোৱা তেনেহলে পঢ়া শুনাত তোমাৰ মন স্থিৰ হৈ যাব। ক'ত ৰাখিছা তুমি বাদাম? অলপমান চাওতো। মই বাদাম গোসাঁই ঘৰত থৈ দিছো। ব'লা চাবা ব'লা। ৰঘুৰ পিছে পিছে আইতাও আহিল। যেতিয়া ৰঘুৱে বাদামৰ মোনাটো তেওঁক দেখালে তেতিয়া আইতাই মোনাটো খুলি দেখিলে আৰু ক'লে, এয়াতো বৰ ভাল বাদাম হয়। হয় আইতা, সেইহেতু মই বাদামে কিনিছিলো। দুজন বৰ আনন্দিত হ'ল। আইতাই বাদামৰ মোনাটো ৰঘুক দি পেলাই ক'লে, এয়া লোৱা ৰঘু, এয়াক নিজৰ গাৰুৰ তলত থৈ দিবা। ৰঘুৱে বাদামৰ মোনাটো গাৰুৰ তলত থৈ দিলে। সি সপোনত দেখিলে সেই ঠেলাৰ মানুহজন আহিলে আৰু তাক ক'লে, ৰঘু, যিমান বাদাম তুমি নিজৰ গাৰুৰ তলত থবা সেয়া সদায় দ্বিগুণ হৈ যাব আৰু তাৰে আধা সোণৰ হৈ যাব। সোণৰ বাদাম বেছি তুমি আধা টকা গৰীবৰ মাজত দি দিবা আৰু নতুন বাদাম ক্ৰয় কৰি নিজৰ গাৰুৰ তলত থৈ দিবা। মনত ৰাখিবা, অকল আধা পইচাই নিজৰ ওচৰত ৰাখিবা। পিছদিনা যেতিয়া সি শুই উঠিলে তেতিয়া দেখিলে যিমান বাদাম মোনাটোত থোৱা আছিল তাৰ দ্বিগুণ বাদাম হৈ গ'ল আৰু আধা সোণৰ আছিল। আইতা, এয়া চোৱা। সি আইতাক সপোনৰ কথা ক'লে। ব'লা, আজিয়ে গৈ এয়া সোণৰ বাদামৰ পৰা কিছুমান বাদাম বেচি আহোগে। দুজন দোকানত গৈ 10টা বাদাম বিক্ৰী কৰি আহিল।
যিমান পইচা পালে তাৰে পৰা আধা থৈ দিলে আৰু বাকী আধা পইচা ৰাস্তাৰ চুকত বহি থকা দুখীয়া মানুহবোৰৰ মাজত দান কৰি দিলে। ব'লা ৰঘু, বজাৰৰ পৰা বাদামতো কিনিব লাগিব আৰু অলপমান বস্তুও লৈ ল'ম। ৰঘু আইতাৰ লগত গ'লে সিহঁতে বাদাম আৰু বহুত বস্তু কিনি ল'লে। যেতিয়া তেওঁলোক ঘৰলৈ উভতি আহিল, আৰে খুৰী, তোমাৰ লটাৰী লাগি গৈছে নেকি? ইমান বস্তু ক'ৰ পৰা আনিছা? নহয় আইজনী, কিছুমান পইচা ঘৰত সঞ্চয় কৰি থৈছিলো। এতিয়া ৰঘু ডাঙৰ হৈ গৈছে, কিছুমান টিউচন লগাই দিব লাগিব। সেয়েহে সি জেদ কৰিলে তো কিনিব লাগিলে। ৰমিয়া কথাটো বিশ্বাস নকৰিলে। ৰাতিপুৱা ইফালে সিফালে চাই আছিল। আইতা আইতা, সোনকালে আহা, মোৰ স্কুলত সকলোতকে বেছি মাৰ্কছ আহিছে। ভগৱান, তোমাৰ কোটি কোটি ধন্যবাদ। আইতা, এয়া সকলো সেই যাদুকৰী বাদামৰ কাম হয়, আৰু একো নহয়। এতিয়াতো মই স্কলাৰশ্বিপো পাম। কেইদিনমানৰ পিছতে ৰঘুৰ ঘৰত বহুত বস্তু হৈ গ'ল। তেওঁলোক বৰ ধনী মানুহ হৈ গ'ল। এদিনা যেতিয়া তেওঁলোক বাদাম বিক্ৰী কৰি আহিলে, তেতিয়া তেওঁলোক ৰমিয়াৰ মাকো অলপমান পইচা দি দিলে। তেওঁলোকো বৰ দুখীয়া আছিল, কিন্তু ওচৰৰ মানুহ তেওঁলোকৰ উন্নতি সহ্যই কৰিব পৰা নাছিল। তোমালোক চাওঁতে চাওঁতে ইমান পইচা ক'ৰ পৰা আনিছা? তুমি আম খোৱা, গছ কিয় গুন্তি কৰি আছা? ৰমিয়াৰ মা মনে মনে তাৰে পৰা গুচি গ'ল। ঘৰত গৈ দেখিলে ৰমিয়া স্কুলৰ পৰা আহি গৈছিল। ৰমিয়া, কিবাকৈ ৰঘুৰ ঘৰলৈ গৈ চাই আহা, কি ইমান পইচা ক'ৰ পৰা আহি আছে? কেনেকুৱাকৈ ইমান পইচা সঞ্চয় কৰি ল'লে তেওঁলোক? এতিয়াতো ৰঘুৰ আইতা কামো নকৰে, আৰু ৰঘু ইণ্টাৰমিডিয়েটো স্কুলত ভাল মাৰ্কছ ৰাখিছে, আৰু তই ইফালে সিফালে ঘূৰি ফুৰিয়ে থাকা। কি হেমা, তুমিয়েতো মোক সকলো জাগাত পঠাই দিয়া, এতিয়া তুমিয়েতো ৰঘুৰ ঘৰলৈ গৈ খবৰ লৈ আহিব কৈ আছা। হয় হয়, যোৱা, এই চেনিটোও লৈ যোৱা। আইতা বহি ভজন গাই আছিল। তেওঁলোকৰ ঘৰত কাম কৰা মানুহো আছিল, সকলো কাম কৰাৰ বাবে। কি আনিছা ৰমিয়া? আইতা, মায়ে অলপমান পায়স বনাইছিল। আচ্ছা, পাকঘৰত থৈ দিয়া, ৰঘু আহিয়ে আছে চাগে। আজি তুমি বহুত সোনকালে স্কুলৰ পৰা আহি গৈছা। হয় আইতা, আজি আমাৰ স্কুলত কিবা এক্সাম হৈ আছিল, সেয়েহে আমাৰ ছুটি হৈ গ'ল। ৰমিয়া যেতিয়া পাকঘৰলৈ গ'ল, বিভিন্ন প্ৰকাৰৰ খাদ্যৰ সুগন্ধ পাই তাইৰ ভোক লাগি গ'ল। খুৰী, আপোনাৰ ঘৰত যোনে খানা বনায়, তাইতো বহুত ভাল খাদ্য বনাই চাগে। ব'লা, আজি তুমিও আমাৰ লগত আহাৰ কৰি ল'বা। তেতিয়াই ৰঘু আহি গ'ল। ৰমিয়া, তুমি স্কুললৈ নাই যোৱা না? সেয়া কৰি আছা? পঢ়া শুনা যদি নকৰা, তেতিয়াহ'লে স্কুলৰ পৰা নামটো কাটি লৈ আহা। কিয় পইচা নষ্ট কৰি আছা? আচলতে মই প্ৰশ্নবোৰ বুজি নাপাওঁ, তুমি মোক পঢ়াবা নেকি? ঠিক আছে, গধূলি আহি যাবা। আইতা, সোনকালে খাদ্য দি দিয়া। ৰমিয়া উঠি গুচি গ'ল। তুমি ক'লে গৈ আছা? আজি আহাৰ কৰিয়ে যাবা। ৰমিয়া খাদ্য খাই ঘৰলৈ উভতি গ'ল। মা, আজিতো এনেকুৱা বুদ্ধি ওলালো কি সদায় সিহঁতৰ ঘৰলৈ যাব পাম। এয়া হ'ল না কামৰ কথা। কি কৰিবলৈ যাবা? ৰঘু মোক প্ৰশ্ন বুজাই দিব। গধূলি হোৱাৰ লগে লগে ৰমিয়া কিছুমান বহী কপি লৈ পেলাই আৰু পেন লৈ ৰঘুৰ ঘৰত গৈ পালেগে। ৰঘু নিজৰ কোঠাতে আছিল। যোৱা, তাক কোৱা চাহ খাই পেলাই বহিব পঢ়াবলৈ। ৰঘু, ৰঘু, আহি যোৱা, আইতা মাতি আছে চাহ খাবলৈ। ৰঘু আহিলে, সকলোৱে চাহ খালে। তাৰ পিছত সিহঁত দুজন ৰঘুৰ কোঠাতে পঢ়িবলৈ বহি গ'ল। প্ৰশ্ন বুজাওতে বুজাওতে বহুত দেৰি হৈ গ'ল। তেতিয়াই আইতা নিজৰ হাতত বাদাম দি ভৰ্তি থকা মোনাটো লৈ আহি গ'ল। আৰে, তাই এতিয়াও পঢ়ি আছে? ৰমিয়াৰ ধ্যান প্ৰশ্ন বুজাতকে বেছি আইতাৰ হাতত থকা মোনাৰ ওপৰতে আছিল। আইতা, তাত কি আছে? আইতাই একোৱে নকলে। তেওঁ সকলোৰ চকুৰ পৰা বচাই মোনাটো ৰঘুৰ গাৰুৰ তলত থৈ দিলে, কিন্তু ৰমিয়াৰ চকুৰ পৰা বচাব নোৱাৰিলে। দেৰি হৈ আছে, মই যাওঁ, নহ'লে মাক খং কৰিব।
ঘৰত গৈ তাই নিজৰ মাক সকলো কথা ক'লে। নিশ্চয় সেই মোনাতে কিবা আছে। ৰমিয়াৰ মা ৰাতিৰ পৰাই ৰঘুৰ খিৰিকীত চকু দি বহি আছিল। ৰাতিৰ এন্ধাৰত তেওঁ সাপকো ভয় নাখালে, বেজীকো ভয় নাখালে। ৰাতিপুৱা হোৱাৰ লগে লগে ৰঘুৰ মাত শুনা পোৱা গ'ল। আইতা, সোনকালে আহা, চোৱা সকলো বাদাম সোণৰ হৈ গৈছে। ৰমিয়াৰ মা ঘৰৰ ফালে গ'লে আৰু ৰমিয়াক ক'লে, শুনা, আজি স্কুলৰ পৰা ছুটি লৈ লোৱা। কি হ'ল মা, ইমান ফুফাই কিয় আছা? ৰমিয়াক তাই সকলো কথা ক'লে। কিবাকে গৈ ৰঘুৰ গাৰুডাল উঠাই আনা আৰু নিজৰ গাৰু লৈ গৈ তাৰ গাৰুৰ লগত সলনি কৰি দি থৈ আহা। ৰমিয়াই তেনেকুৱাই কৰিলে। ৰঘুৰ ঘৰলৈ গ'লে আৰু খুৰী, আপোনাৰ মেচিন ক'ত আছে? এই গ্লভছবোৰ চিলাই কৰিব লাগিব। আৰে, য'ত বহি তুমি পঢ়ি আছিলা তাতেতো আছে। ৰমিয়া তৎক্ষণাত ৰঘুৰ কোঠাত গুচি গ'ল আৰু সুযোগ পাই তৎক্ষণাত ৰঘুৰ গাৰুডাল তাতে থৈ ৰঘুৰ গাৰুডাল লৈ ঘৰলৈ উভতি আহিল। মা, এয়া লোৱা, তোমাৰ কাম হৈ গৈছে। এতিয়া যোৱা 10 টকাৰ বাদাম লৈ আহা। ৰাতি হোৱাৰ আগত তেওঁলোকে বাদামবোৰক এটা মোনাত থৈ দিলে। ৰাতিপুৱা হোৱাৰ লগে লগে যেতিয়া মোনা খুলিলে, তাতে এডাল শকত বৃশ্চিক আছিল, যোনে মা পুত্ৰীক কামুৰি পালঙৰ তলত গুচি গ'ল। হায় ৰাম, মৰি গ'লো। এয়া বৃশ্চিক ক'ৰ পৰা আহিলে? ৰঘুৰ গাৰুৰ তলততো সোণৰ বাদাম ওলাই আৰু আমি তাৰে জাগাত কামোৰ খালো। মা, বৰ বিষাই আছে। তেওঁলোকৰ হাত ফুলি গৈছিল। গোটেই দিন ছটপট কৰি থাকিল, কিন্তু কেনেকুৱাকৈ ৰঘুৰ তালে সহায় বিচাৰি যায়। সেয়েহে কোৱা হৈছে, লোভ কৰিলে তাৰ ফল বৰ বেয়া হয়।